Hi, good morning. Rajashree's Life for Unity video le আপোনালোক সকলোকে স্বাগতম আৰু মোৰ ফালৰ পৰা সকলোকে হ্যাপি দিৱালী আৰু আজি ৰাতিপুৱা ইলেক্ট্ৰিচিয়ান আহিলে ইয়াৰ লাইট বোৰ লগাই আছে গুটেই লগোৱা হোৱা নাই বাৰু হোৱাৰ পিছত আপোনালোকক এবাৰ দেখুৱাই দিম পিছত এয়া দেখিছেনে এয়া ফুল কিনি অনা হৈছে এয়া কিন্তু আসল নহয় দে প্লাষ্টিকৰ হয় এয়া দৰ্জাত লগাম বুলি ভাবিছো এয়া লগোৱা হৈ গল আৰু এনে লগাই দিলো সিম্পল কে কেনেকুৱা লাগিছে কব দুফালে দুডাল লগাই দিছো মেইন ডোৰখনত এয়া আমাৰ লাইট লগোৱা হৈ গল আৰু গুটেইখিনি কমপ্লিট হল এইমাত্ৰ আৰু এতিয়া বাৰু ভালকে চিনি পোৱা নাযাব ৰাতি হলে বেছি ভালদৰে চিনি পোৱা যাব মই নে লাইটটো দি জ্বলাই চাইছিলো এতিয়া কেমেৰা ধৰিব পৰা হোৱা নাই ৰাতি বেছি ভাল লগা হ'ব আৰু এডাল মালা মই তলৰ গ্ৰিলখনতো দিছো ভাবিলো আপোনালোকক এবাৰ দেখুৱাই দিও আৰু এইফালে দেখিছেনে এয়া ৰংগলীৰ কালাৰ এনেকে দি দিছো ইয়াতে চাকি দিম আৰু ৰংগলী আজি মোৰ বায়ে আঁকিব হেয়া বাৰু পিছত দেখুৱাই দিম আৰু এয়া মালা ইডাল এনেকে লগাই দিছো দৰখনৰ মাজৰ ঠাইখিনি অকনমান খালি খালি হৈ আছিল সেইবাবে আৰু এডাল মালা এনেকৈ দি দিয়া গল এয়া মোৰ বায়ে ৰংগলী অঁকা আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ হোৱাৰ পিছত ভালকৈ দেখুৱাই দিম বাৰু এয়া মই দেউতাৰ লগত আহি গলো তললে আৰু দেউতাই এতিয়া কলগছ কাটি আছে আৰু এয়া কলগছটো কটা হৈ গল এয়া বাৰ ৰংগলী অঁকা হৈ গল আৰু ইটো এটা সৰুকৈ আঁকিছে আগত আৰু ইটো এটা কেনেকুৱা লাগিছে জনাব আৰু ইয়াৰে মাজত চাকি দিম এয়া মই চাকিবোৰত তেল আৰু খলিতা ৰেডি কৰি আছো যেহেতু বহুত চাকি আছে গতিকে আগতীয়াকৈ কৰি থৈ দিলে অকমান সহজ হৈ থাকে সকলোখিনি কাম শেষ কৰি গাটো ধুই এয়া মই ৰেডি হৈ ললো যেহেতু সন্ধিয়া হ'ল সোনকালে ৰেডি হৈ কিনে ইফালে চাকি দিবও হ'ব এয়া লাইট জ্বলি গল আৰু কেনেকুৱা লাগিছে জনাব পুৰা গোল্ডেন কালাৰ গুটেইখিনি এয়া ইয়াতে চাকি দি দিলো আৰু চাকিটো দিয়াৰ পিছত বেছি ধুনীয়া লগা হৈছে ৰাতিখন বেছি ভাল লাগে এতিয়া আমি আহিছো কলগছত চাকি দিবলৈ যেটো আটাইতকৈ মেইন কাম আৰু ইয়া মা আৰু মই ইয়া চাকিবোৰ আনিলো আৰু এতিয়া জ্বলাই জ্বলাই দিম
এয়াই আছিল আমাৰ এই বছৰৰ দীপাৱলী। এনেকৈ আমি উদযাপন কৰিলো এই বছৰৰ দীপাৱলীটো। আৰু আশা কৰো আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পাইছে তেনেহলে লাইক, শ্বেয়াৰ, কমেন্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আজি ৰিলচো বনাইছো, সেয়া আপোনালোকে মোৰ ছচিয়েল মিডিয়া হওক নাইবা ইউটিউবত দেখাই পাব, মই দিম। আৰু শেষত দীপাৱলী উপলক্ষে কেইখনমান ফটো আগবঢ়ালো। আজিলৈ আহিছো দেই, বাই।